আজি আমি চৰাইদেউ জিলা চাওতাল মহিলা সমিতি আৰু বৰহাট উদ্যোগত বৰহাট আঞ্চলিক মহিলা সমিতিৰ উদ্যোগ আৰু বৰহাটবাসীৰ ৰাইজৰ সহযোগত আজি আমি বৰহাটৰ বৰুৱাচালি প্ৰেক্ষাগৃহত 23তম সাঁওতালি ভাষা বিজয় দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ গোটেই চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু যাতে আমাৰ সাঁওতালি বিজয় দিৱসটো আমি যি ধৰণে মানে পাতিবলৈ লৈছোঁ আৰু আজি আমাৰ বিজয় দিন, আমি বিজয় পাইছিলোঁ ভাষা দিৱসৰ, গতিকে আমি বহুত উৎফুল্লিত আনন্দিত। আৰু আজি আমি উলহ মালহেৰে আজি আমাৰ ভাষা বিজয় দিৱস উদযাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে আশা কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানটি সুন্দৰভাৱে হয়, আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ, আৰু তাৰে কামনা কৰিছোঁ। ধন্যবাদ। বাইদেউ, আমাৰ চাওতালি সমাজৰ ইয়াৰ থলীৰ পৰা আপুনি কি মেছেজ দিয়ে এতিয়া কওকচোন দুষাৰমান উঠি উঠা নৱ প্ৰজন্মক। মোৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ সাঁওতালিসকলে আমাৰ সাঁওতালিৰ যিখিনি কলা কৃষ্টি, ভাষা, সংস্কৃতি, ৰীতি নীতি আমি সকলোৱে বজাই ৰাখিব লাগে বুলি ভাবোঁ। আৰু সকলোৱে ওলাই আহিব লাগে আৰু আমাৰ যিখিনি সংস্কৃতিৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব বিচাৰোঁ আৰু ঠিক সেইখিনি আমি যাতে বজাই ৰাখিব লাগে। মোৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ। আমাৰ বাইদেউ দুষাৰ কওকচোন। দুষাৰ কওক। আমাৰ আজি চাওতালসকলৰ আজি গৌৰৱৰ দিন। এই গৌৰৱৰ দিন যে আমি আজি দুষাৰ সকলোকে সুধিম, সকলোৱে আজি যে আমাৰ আনন্দ দিন, যে দুষাৰমান কওকচোন। নমস্কাৰ। আমাৰ সদৌ অসম আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ মহিলা সমিতি, আমাৰ বৰহাট আঞ্চলিক সমিতি মহিলা সমিতি আৰু উদযাপন সমিতি তথা বৰহাটবাসী সকলো মহিলা ৰাইজ আমাক এই 23তম যি ভাষা দিৱস সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু সেয়ে আমি আজি মহিলাসকলে 2023 চনত যিটো আমাৰ ভাষা বিজয় হৈছিলে 2003 চনত, আৰু সেয়ে আজি আমাৰ 23তম ভাষা দিৱস আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেয়ে মই সকলো ৰাইজকে, যিমান অতিথি আলহী সকলোকে আমাৰ এই কাৰ্যসূচীত সুকলমে আমাক দিহা পৰামৰ্শ দি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি মোৰ আশা আছে। আৰু ইয়াকে মই দুআষাৰ কৰিছোঁ। জহাৰ।